হবে হয়তো। সকলে এখানে হাতটা ধরে
জনপ্ৰিয় পক্ষশিল্পী মোৰ বন্ধু সহযোগী আজি 11 বছৰ তেখেতে আমি একেলগে অনুষ্ঠান কৰি আছো আপোনালোকৰ মনৰ শিল্পী ৰাজীৱ নাথ আপোনাৰ হাত কৰি দিলে ভাল লাগিব ৰাজীৱৰ বাবে ৰাজীৱ আমি এইবাৰ একেলগে কেইটামান গীত গাম সকলোৱে সহযোগ কৰিলে ভাল লাগিব আৰু এইখিনিতে আমাৰ সকলো সহযোগীকে পতককে মই চিনাকি কৰি দিওঁ এই আমাৰ বেছিকাৰত আছে আমার সকলের মরমর আমি নাটক আপনি মাতিয়ে থাকবো রাধিকা নিজের বিষয়ে নিজে কব এখানে পার্টিশনত আছে জিতু দা যদি ডাঙর হয় ভাল লাগে ধন্যবাদ এই আমার ধুলিয়া যোৰহাটৰ ভাইটি পইতা পইতা বুলি আমি কিয় মাতো কাৰণ তেখেতক পইতা বুলিয়ে চিনি পাই চবে আচলতে নামটো ভাস্কৰ ছোৱালীবিলাকে পইতা বুলি মাতে সেইকাৰণে পইতা বুলিয়ে বিখ্যাত হৈ গ'ল পইতা কাৰণে এটা ধুনীয়া মাছ হ'ব ভাস্কৰ ধন্যবাদ এইফালে ব্ৰাহ্মণ আছে বৰুণ দা কীবোৰ্ডত আছে ৰাজা দা বাঁহী আৰু পেপাত সহযোগ কৰি আছে ৰবীন দা লিখিতৰ আছে আমাৰ অতিকে মৰমৰ কৈলাশ দা হাতলৈ অকণমান যদি ডাঙৰকৈ দিয়ে আমাৰ সহযোগীসকলৰ বাবে ধন্যবাদ চাউণ্ডত সহায় কৰি আছে নাৰায়ণ দা তেওঁলোকৰ সহযোগীসকলে লগতে স্থানীয়ভাৱে যিসকল চাউণ্ডৰ লাইটত আছে তেওঁলোককো বহুত বহুত ধন্যবাদ আমাৰ লগত আছে নয়ন আৰু এয়া ভাইটি সৌৰভ দীপ আৰু বহুতো আছে সকলো সহযোগীৰ অবিহনে আমি কেতিয়া আপোনালোকৰ মাজলৈ আহিব নোৱাৰোঁ তেওঁলোকক উৎসাহ যোগাবৰ বাবে এটা ডাঙৰ সুন্দৰ হাত চাপৰি যদি দিয়ে খুব ভাল লাগিব ধন্যবাদ খবৰ ৰাইজলে পোনপ্ৰথমে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেইদিনমান জনপ্ৰিয় গীত অকণমান একেলগে পুনৰ সকলে হাত চাপৰে সহযোগ কৰিলে গাই ভাল লাগিব হাত চাপৰে ৰাজীৱ আৰু মই এইবাৰ গাবলৈ লৈছোঁ আৰু এটা খুব সুন্দৰ গীত আপোনালোকে শুনা গীতটি মই ৰোহিত সোণাৰ ৰোহিত মোৰ খুব ভাল বন্ধু আপোনালোকৰ সকলোৰে মৰমৰ শিল্পী ৰোহিত সোণাৰ ৰোহিত আৰু মই গাইছিলোঁ এই গীতটো আপোনালোকে সহযোগ কৰিলে কিমান ভাল লাগিব সহযোগ কৰিলে গাইছিলোঁ পুনৰ Yeah.
It's